हेलो ভিউৱাৰ্স পুনৰ এটা ৰেচিপি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু আজিৰ এই ৰেচিপিটো এটা এগৰ ৰেচিপি হয় আৰু দেখিবলৈ যিমান ধুনীয়া লাগিছে খাবলৈ সিমানেই সোৱাদ লগা হয়। তেন্তে কেনেকৈনো এই ৰেচিপিটো বনালোঁ তাকে চাওঁ ব'লক। ৰেচিপিটো বনাবলৈ প্ৰথমতে এয়া মই বিলাহী দুটা গ্ৰাইণ্ড কৰি লওঁ, লগতে ল'লোঁ কেইফুটামান নহৰু, আদা আৰু দুটা জলকীয়া, পিঁয়াজ ডাঙৰকৈ দুটা মিহি মিহিকৈ কাটি ল'লোঁ আৰু এতিয়া তেজপাত এখিলা দি দিছোঁ তেল গৰম কৰি, আৰু তাতে দিছোঁ দুটা ইলাচি আৰু লং, আৰু এতিয়া দি দিলোঁ ইয়াতে যিখিনি মিহিকৈ কাটি লৈছিলোঁ পিঁয়াজ, সেই পিঁয়াজখিনি দি কিছু সময় ফ্ৰাই কৰি লওঁ। পিঁয়াজখিনি কিছু সময় ফ্ৰাই কৰি ল'লোঁ আৰু তাতে দি দিলোঁ আদা আৰু নহৰুৰ পেষ্ট। কিছু সময় আদা নহৰুখিনি ভাজি লোৱাৰ পিছত বিলাহীখিনি যে গ্ৰাইণ্ড কৰি ৰাখিছিলোঁ সেই গ্ৰাইণ্ড কৰি ৰখা বিলাহীখিনি ইয়াত দি দিছোঁ। বিলাহীখিনি কিছু ভাজি ল'লোঁ আৰু তাতে দি দিছোঁ এতিয়া 1 টিস্পুন আমচুৰ পাউডাৰ। আমচুৰ পাউডাৰটো দিলে অকণমান টেংগি ফ্লেভাৰ এটা আহে আৰু এই ৰেচিপিটোত সেইটো টেষ্টটো খুবেই ভাল লাগে। অকণমান সময় ভাজি তাতে দি দিলোঁ অলপমান পানী, প্ৰায় আধা কাপমান পানী দি দিছোঁ আৰু ভালদৰে লৰাই কিছু ফ্ৰাই কৰি লওঁ। কিছু সময় ফ্ৰাই কৰি হোৱাৰ পিছত ইয়াতে দি দিলোঁ দুটা জলকীয়া, আৰু এতিয়া দি দিছোঁ এনেকৈ ভাঙি লৈছোঁ ডিমকেইটা আৰু এটা এটাকৈ ওপৰত দি দিছোঁ, আৰু আপোনালোকৰ প্ৰয়োজন অনুপাতে ডিমকেইটা দিব পাৰিব। আৰু এনেকৈ দি লৈছোঁ গোটেইকেইটা ডিম দিয়া হৈ গ'ল মোৰ। আৰু এতিয়া ইয়াৰ ওপৰত দি দিম সামান্য নিমখ আৰু লগতে দি দিম জালুকৰ গুড়ি, অকণমান জ্বলা ফ্লেভাৰটো আহিবলৈ জালুকৰ গুড়ি দিছোঁ, আৰু এতিয়া এইখিনি ল' ফ্লেমত 2 মিনিটৰ কাৰণে ঢাকি দিম আৰু কিছু সময় এনেকৈ সিজিবলৈ দিম। আৰু এয়া 2 মিনিট হৈ গৈছে, এতিয়া ওপৰত দি দিছোঁ অলপ বাটাৰ। বাটাৰখিনি দি পুনৰবাৰ মই ঢাকি দিম আৰু 3 মিনিটৰ কাৰণে ল' ফ্লেমতে আকৌ সিজিবলৈ দিম। আৰু এয়া প্ৰায় 3 মিনিট হৈ গ'ল আৰু দেখা পাইছে ধুনীয়াকৈ ওপৰৰ পৰা ফুলি আহিলে ডিমকেইটা, আৰু এতিয়া এনেকৈ মাজতে মই কাটি দিছোঁ আৰু 4 পিচ কৰি লৈছোঁ। আৰু আজিৰ আমাৰ টেষ্টি এগ ৰেচিপিটো ৰেডি হৈ গ'ল। নহয় জানো খুব সহজ বনাবলৈ আৰু খাবলৈ খুব সোৱাদ লগা হয়। আৰু আপোনালোকে নিশ্চয় এবাৰ ঘৰত এনেকৈ বনাই খাই চাব আৰু কেনেকুৱা পায় কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু আজি এই ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক এটা কৰিব, সকলোৰে লগত শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ, ধন্যবাদ।